ভাল লাগে ৰে মই কিবা মনে মনে আহি থাকে মই কিবা কৰি থাকোঁ না এইটো আহি থাকে আৰু হঠাৎকৈ মই সেই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো খবৰ ভাল মই গম পাইছা সকলোৱেতো আগৰ ভিডিঅ'টোত মই বঙাইগাঁৱত আছোঁ জেঠীমাহঁতৰ ঘৰত আৰু আজি ছেটাৰডে মই মানে গা পা ধুলোঁ গম পাই জেঠীমাহঁতে আগতে গা পা ধুই আৰু মই ধুওঁ এইকাৰণে ঘৰত কিন্তু ইমান জল্দি নধুওঁ আগতে কৈছোঁ জেঠীমাহঁতৰ আজি মানে পূজা হ'ব সত্যনাৰায়ণ পূজা বুলি কয় আৰু এইটো হ'ব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি নতুন তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু কিবা ক'ব লগা থাকিলে কমেণ্টত জনাব ডিগ্ৰী ষ্টুডেণ্ট কি খবৰ এছাইনমেণ্ট কেনে দিছে এছাইনমেণ্ট যে ইমান দিছে না বাপৰে বাপ একেবাৰে পাগল কৰি দিয়া নিচিনা হৈছে আৰু মইতো ইয়াৰ পৰা এই জেঠীমাহঁতৰ ঘৰৰ পৰা মানে মই এছাইনমেণ্টবিলাক দি আছোঁ আপলোড কৰি আছোঁ মানে কি ক'ম আৰু মোৰ সেইদিনা থাইৰয়ড টেষ্ট কৰাৰ কাৰণে ইয়াৰ পৰা ব্লাড জেল লৈছিল আৰু এই মোৰ সোঁহাতখনৰ পৰাই আৰু তেতিয়া ভগৱান সেইদিনা আৰু লাষ্ট ডেট আছিল এটা এছাইনমেণ্টৰ আৰু সেইদিনাই মই কৰিলোঁ সেইদিনা বাপৰে বাপ ইমান টাইম লাগিছে মই মানে লিখিব পৰা নাছিলোঁ কেনেকৈ যে লিখিছোঁ ভাল কিন্তু ভাল ভাল শিক্ষা দি আছে আমাক এইখিনি যে দুবৰি বনৰ নিচিনা দেখা গৈ আছে এইখিনি দুবৰি নহয় কিবা কাৰ্পেট গছ বুলি কয় কাৰ্পেট এইখিনি পূজাৰ কাৰণে প্ৰসাদ আৰু এইখিনি ভোগৰ কাৰণে কল আৰু আমি দেওৰ কাৰণে ৰখি আছোঁ আৰু আমি বহু সময় ৰখি দেও আহিল আৰু এতিয়া পূজাৰ কাৰণে মানে ৰেডি কৰিছে এতিয়া ইয়াতে সত্যনাৰায়ণ আৰু ময়ো যে ইমান ঘামি থাকোঁ না ইমান গৰম লাগে বাপৰে সত্যনাৰায়ণ পূজা আজি ফাৰ্ষ্ট দেখি আছোঁ মই কাৰণ আমাৰ গাঁৱত নহয় আৰু আমাৰ ঘৰতো নহয় এনেকুৱা মানে সত্যনাৰায়ণ পূজা আৰু ভাই আজিতো ভাত খানা নাই চাই খাওঁ আৰু জেঠি অলপ জগাৰ দি আছে তেওঁৰ লগত মই তলত বহি আছোঁ দেউৰ ওচৰতে পূজা দেখি আছোঁ সত্যনাৰায়ণ পূজা আৰু লগতে আপোনালোককো দেখুৱাই আছোঁ ভিডিঅ'ৰ জৰিয়তে কিবা বৰণ দিব লাগে বোলে তো এইটো জেঠাই দিব Om Sadu Bhavan Astang Om Bhavantam Aham Orsoyam Om Ete Orosito Bondosti Ramnayo Om Ete Orosito Bondosti Ramnayo
জেঠি আৰু ময়ে দিলোঁ উৰুলি। পাছালি নে কি কয় এইটো পৰি আছে দেউৱে। আর নমো দামোদর নমো গুণ কর্মহীন যদিয়ন্ত নাই প্রভু ভগবতী হরিণ স্তুতি উনিশ্বরী বদতি মুরারি কৃষ্ণয়া কিলমুনি পহিগ্রহ পাছালি পৰাখিনি শুনি আছোঁ আৰু লগতে ভিডিঅ' বনাই আছোঁ। আৰু দেউৱে যে পাছালি পৰি আছিল সেইখিনি আমাক সংক্ষেপে বুজাই দি আছে। বহুত ভাল লাগিল, ইণ্টাৰেষ্টিং কাহিনী হয়। আৰু পূজা অলমষ্ট ফিনিছ। আমাক সকলোকে ফট দিছে আৰু ফুল দিছে। আৰু মেইন কথা হ'ল এই ভোগটো মই ফাৰ্ষ্ট বনাইছোঁ আজি। ইয়াত মই দিছোঁ আটা, কল, পকা কল আৰু চেনি, গুড় অলপ দিছোঁ আৰু গাখীৰ আৰু ঘিউ। প্ৰসাদ খাই আছোঁ। এতিয়াহে মানে পূজা হ'ল কেইটা বাজিল, 4:15। আৰু আজিৰ দিনত আমাৰ ভাত তাতৰ একো খানা নাই। আমি বেছি খাব পাৰোঁ আৰু ৰুটিও খাব পাৰোঁ। কি খায় খাম আৰু কি বনাম। পূজা শেষ। সত্যনাৰায়ণ আমাৰ ফালে কিন্তু নকৰে সত্যনাৰায়ণ পূজা। মই এই পাছালিখনত ঘটনাবিলাক মানে হেৰি কৰিছোঁ। পাছলিটো আমাৰ জন্মদিনত কৰা হয়। প্ৰসাদ খাই আছোঁ পূজা কৰিব। আমি কিবা প্ৰসাদ খাই আছোঁ সত্যনাৰায়ণ পূজা। প্ৰত্যেক বছৰে কৰোঁ। এইবাৰো কৰিলোঁ কিবাকৈ কৰোণাৰ মাজত কষ্ট হয়। এতিয়াতো বয়স হৈছে, বেছি নোৱাৰোঁ কৰিব। তথাপি ধৰ্মিতাই সহায় কৰি দিয়াৰ কাৰণে আৰু সত্যনাৰায়ণ পূজাৰ মেইন এইটো ফগ। আৰু ফগ মই জীৱনত আজি ফাৰ্ষ্ট বনাইছোঁ জেঠীমাহঁতৰ ঘৰত। আটা দিছোঁ, আপোনালোকক কৈছোঁ আগতে আটা, চাউলৰ গুড়ি দিলেও হয় বোলে, কিন্তু মই আটা, ঘি, গাখীৰ, পকা কল আৰু চেনি, অলপমান গুড় দিছোঁ। ঘৰত বনাইছে দেই, বহুত টেষ্টি হৈছে। প্ৰথমবাৰ ঘৰত বনাইছে, তথাপি বৰ সোৱাদ হৈছে। কিন্তু কি দি বনাই যেটি ভকত সাধাৰণতে গাখীৰ, চাউলৰ গুড়ি বা আটা, ঘিউ, চেনি, গুড়, কল আৰু কিছুমানে মৌও দিয়ে, কৰ্পূৰ চৰ্পূৰ, লং, ইলাচি এনেকৈ। আমি তেনেকৈ দিয়া নাই, একদম চিম্পুলকৈ বনাইছোঁ আৰু। বনাইছে তাই, ধৰ্মিতাই বনাইছে গোটেইখিনি ভোগখিনি। তাই জানে কাম কৰিব। তামাম গৰম লাগি আছে ৰে। মই তেতিয়া বিজি আছিলোঁ, সেইকাৰণে মই ভিডিঅ'টো এণ্ড কৰিব পৰা নাছিলোঁ। আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।